গাইজ ওয়েলকাম টু মাই চেনেল ডেইজি ব্লগ। আজি মই দেখুৱাম এইকেইদিন বৰষুণ আহোঁতে আমাৰ ইয়াত কিমান বানপানী হৈছে। সেইকাৰণে ভিডিঅ'টো বনোৱা হৈছে। মানে আমাৰ ৰাস্তাত কমপ্লিটলি বানপানী হৈছে, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। এতিয়া মই বেক কেমেৰা কৰি আপোনালোকক দেখুৱাম আমাৰ পানী কিমান হৈছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো প্লিজ চাই থাকিব। এয়া দেখিছে আপোনালোকে চাৰিওপিনে পানী। এইখন আমাৰ গেটখন। এই ৰাস্তাত কমপ্লিটলি পানী, সকলোবিলাকতে পানী। এতিয়া মানে আমাৰ অহা যোৱাৰ কাৰণে খুবেই কষ্ট হ'ব। এতিয়া দেখিছে এই দুদিন বৰষুণ অহাতে কিমান পানী হৈছে। এয়া দেখিছেনে কিমানকৈ পানী হৈছে। এয়া দেখিছে এইকেইদিন মানে বৰষুণ অহাত এইবিলাক মাটি মানে বৰষুণতে সকলোবিলাক মানে উটি গৈছে। এইবিলাক মাটি আমাৰ, এইবিলাক দেখিছে আপোনালোকে কেনেকুৱা পৰিস্থিতি হৈছে এইকেইদিন বৰষুণ অহাৰ কাৰণে। সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। আজি বেছি দীঘল নহয়, এইখিনিয়ে আপোনালোকক পানী দেখুৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো প্লিজ দবাব।